আজি আহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰিম যে আহাৰৰ প্ৰয়োজনীয়তা কি কাৰণতনো আহাৰৰ আমাৰ প্ৰয়োজন যে জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন আহাৰৰ পৰা আমি কাম কৰিবলৈ কি পাওঁ শক্তি পাওঁ শৰীৰ গঠন আৰু বৃদ্ধিত আহাৰে আমাক কি কৰে সহায় কৰে এতিয়া আমি নেক্সট চাম আহাৰৰ উপাদানবোৰ আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে যাক আহাৰৰ কি বুলি কোৱা হয় উপাদান বুলি কোৱা হয় যেনে শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন খনিজ দ্ৰব্য আৰু পানী নেক্সট আমি চাওঁ শৰ্কৰা ই শৰীৰক শক্তি যোগায় যেনে ভাত ৰুটি আলু চেনি আদিত কি থাকে শৰ্কৰা থাকে নেক্সট প্ৰটিন শৰীৰৰ গঠন আৰু বৃদ্ধিত ই সহায় কৰে যেনে গাখীৰ দৈ কণী মাছ মাংস আদিত কি থাকে প্ৰটিন থাকে নেক্সট চৰ্বি ইয়াৰ পৰা আমি কি পাওঁ শক্তি পাওঁ যেনে ঘিউ মাখন বাদাম আদি চৰ্বিজাতীয় কি হয় খাদ্য হয় ভিটামিন ই প্ৰতিষেধক হিচাপে কাম কৰে যেনে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি ভিটামিন এ ই ভিটামিন কে আদি নেক্সট খনিজ দ্ৰব্য ই দেহৰ তেজ আৰু হাড় গঠন কৰাত কি কৰে সহায় কৰে যেনে কিছুমান খনিজ দ্ৰব্য লো কেলছিয়াম আয়োডিন আদি ই শৰীৰৰ বাবে অতি দৰকাৰী এতিয়া আমি চাম সুষম আহাৰনো কি যে যিবোৰ আহাৰত শৰীৰক দৰকাৰ হোৱা শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ দ্ৰব্য প্ৰয়োজনীয় পৰিমাণত পোৱা যায় তাকে কি বোলে সুষম আহাৰ বোলে ই আমাক শক্তি দিয়ে শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু নিৰোগী হৈ থকাত কি কৰে সহায় কৰে অভাৱজনিত ৰোগ যে ইনো কি অভাৱজনিত ৰোগনো কি যে আমাৰ খাদ্যত দৰকাৰী উপাদানবোৰ নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগ হ'ব পাৰে যেনে প্ৰটিন জাতীয় খাদ্যৰ অভাৱ হ'লে কি হয় শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে মুখমণ্ডল ওখ হয় ছালৰ বেমাৰ হয় আদি নেক্সট শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ হ'লে খাদ্যত দীৰ্ঘদিনৰ বাবে যদি অভাৱ হয় শৰ্কৰা আৰু প্ৰটিন তেতিয়াহ'লে কি হয় শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় এতিয়া আমি চাম ভিটামিনৰ অভাৱ হ'লে আমাৰ কি হয় যে ভিটামিন এৰ অভাৱত কি হয় কুকুৰিকণা হয় ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয় ভিটামিন চিৰ অভাৱত স্কাৰ্ভি বেমাৰ হয় ভিটামিন ডিৰ অভাৱ হ'লে হাড়ৰ গঠন দুৰ্বল হয় ভিটামিন ইৰ অভাৱ হ'লে মাংসপেশীৰ বিকাৰ হয় এৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ হৈ নাযায় এতিয়া নেক্সট আমি চাম খনিজ দ্ৰব্যৰ অভাৱ হ'লে কি হয় লো ই শৰীৰৰ তেজৰ কণিকা গঠন হ'বলৈ প্ৰয়োজন হয় ইয়াৰ অভাৱত শৰীৰত ৰক্তহীনতা বেমাৰ হয় নেক্সট কেলছিয়াম শৰীৰত হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলছিয়ামৰ প্ৰয়োজন ইয়াৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয় আৰু দাঁত কি হয় ক্ষয় যায় নেক্সট আয়োডিনৰ অভাৱত গৰল ৰোগ হয় এতিয়া শৰীৰত পানীৰ প্ৰয়োজনীয়তানো কি সেই বিষয়ে আমি চাম যে পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সৰল দ্ৰৱণীয় অৱস্থালৈ আনে ই আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে ই শৰীৰ শীতল কৰি ৰাখে পানী কমকৈ খোৱাৰ ফলত বেমাৰ হোৱাৰ সম্ভাৱনা থাকে